হেল্ল' বন্ধুসকল, মই জ্যোতিষমান আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু আজি মই ডাইনাছৰ বিষয়ে 5টা ফেক্ট ক'ম। যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰ কাষত থকা বেল আইকনটো ক্লিক কৰি অল ন'টিফিকেশ্যনত ছেট কৰি দিব, যাতে মই নতুন ভিডিঅ' আপোনালোকে সৰ্বপ্ৰথমে পায়। আহকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নাম্বাৰ 1। বন্ধুসকল, আপোনালোকে এইটো কথা জানেনে যে বৈজ্ঞানিকসকলৰ মতে ডাইনাছৰবোৰে পৃথিৱীত প্ৰায় 15 কোটি বছৰ ৰাজত্ব কৰিছিল। ফেক্ট নাম্বাৰ 2। বন্ধুসকল, আপোনালোকে এইটো কথা জানেনে যে ডাইনাছৰ শব্দটো প্ৰাচীন গ্ৰীক ভাষাৰ পৰা আহিছে, যাক ইংৰাজীত কোৱা হয় টেৰিবল লিজাৰ্ড, যাৰ অসমীয়া অৰ্থ হ'ল এটা ভয়ানক জেঠী। ফেক্ট নাম্বাৰ 3। বন্ধুসকল, আপোনালোকে এইটো কথা জানেনে যে আজিলৈকে পোৱা জীৱাশ্মবোৰৰ পৰা গম পাইছে যে ডাইনাছৰবোৰৰ আগতে 2468টা প্ৰজাতি আছিল আৰু বৈজ্ঞানিকসকলে কৈছে যে আজিৰ পৰা 6.5 কোটি বছৰৰ আগতে ডাইনাছৰবোৰৰ হাজাৰ হাজাৰ প্ৰজাতি আছিল। ফেক্ট নাম্বাৰ 4। বন্ধুসকল, আপোনালোকে এইটো কথা জানেনে যে ডাইনাছৰবোৰক হিন্দীত ভীমচৰক বুলিও জনা যায়, যাৰ সংস্কৃতৰ অৰ্থ হ'ল এটা ভয়ানক জেঠী। ফেক্ট নাম্বাৰ 5। বন্ধুসকল, বৈজ্ঞানিকসকলৰ মতে ডাইনাছৰবোৰৰ নাইকিয়া হোৱাৰ কাৰণ হ'ল 10 কিলোমিটাৰ প্ৰতি ঘণ্টাৰে অহা এটা উল্কা, যি মেক্সিকোৰ পেনিনসুলাৰ খুন্দা মাৰে, যাৰ ফলত মহাপ্ৰলয়ৰ সৃষ্টি হয়। সকলো আকাশ বহুত বছৰলৈ ধোঁৱাৰে ঢাক খাই আছিল, যাৰ ফলত ডাইনাছৰবোৰৰ সকলো প্ৰজাতি পৃথিৱীৰ পৰা নাইকিয়া হৈ গুচি গ'ল। প্লিজ লাইক দিছ ভিডিঅ'।